কুন্তলীৰ জয়ান আলী চমৰীয়া ব্লক কংগ্ৰেছ সেৱা দলৰ সভাপতি নিযুক্তি গায়ন বায়নৰ লগতে ফুলাম গামোচা জাপিৰে উষ্মা আদৰণি দলীয় কৰ্মীৰ কামৰূপ জিলাৰ নৱগঠিত চমৰীয়া সমষ্টিৰ অন্তৰ্গত কুন্তলী টোপামাৰী গাঁও পঞ্চায়তৰ চাউৰিয়া গাঁৱৰ বাসিন্দা জয়ান আলীক আজি কংগ্ৰেছৰ কৰ্মীসকলে উষ্ম আদৰণি জনায়। উল্লেখ্য প্ৰদেশ সেৱা দলৰ সভাপতি দীপ বায়নৰ স্বাক্ষৰিত নিযুক্তি পত্ৰ আজি ৰাতিপুৱা গৌৰীমাৰী ৰাজীৱ ভৱনত জিলা সভাপতি আজিৰুল চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰে। সেই মৰ্মে প্ৰায় অৰ্ধশতাধিক দলীয় কৰ্মকৰ্তাই গায়ন বায়নেৰে জয়ান আলীক আগবঢ়াই আনে। লগতে কুন্তলী উন্নয়ন ভৱনত ফুলাম গামোচা আৰু জাপিৰে উষ্মা আদৰণি জনায়। আদৰণি সভাত কামৰূপ জিলা সেৱা দল সভাপতি আজিৰুল চৰকাৰ, জিলা কংগ্ৰেছৰ সেৱা দলৰ সম্পাদক আব্দুল আজিজ, গৌৰীমাৰীৰ ব্লক সেৱা দল সভাপতি দিলৱাৰ হুছেইন লগতে প্ৰায় অৰ্ধশতাধিক বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তা উপস্থিত থাকে। আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰি জয়ান আলীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, প্ৰদেশ সেৱা দলৰ সভাপতি দীপ বায়ন, ছয়গড় বিধায়ক ৰকিবউদ্দিন আহমেদ, বকুৰ বিধায়িকা নন্দিতা দাস, প্ৰাক্তন কুন্তলী টোপামাৰী জিলা পৰিষদৰ সদস্য শ্বাহজাহান আলীক ধন্যবাদ জ্ঞাপন কৰে। অসম ষ্টেট প্ৰেচিডেণ্ট দীপ বায়ন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এখেতে দয়াবৰৰ মুখত হৈ কাম কৰি যাম বুলি মাতি দৃঢ়প্ৰতিজ্ঞা কৰি লৈ মানে চমৰীয়া ব্লকৰ আজি ব্লক সভাপতি হিচাপে বহুত নিযুক্তি দান কৰিছে। লগতে আমাৰ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰকিবউদ্দিন, লগতে বকা সমষ্টিৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী, আমাৰ APCCৰ এক্স সদস্য শাহজাহান আলী ডাঙৰীয়া, আমাৰ জিলা সভাপতি আজিৰুল চৰকাৰ, তেখেতক বহুত ধন্যবাদ জনাইছোঁ। তেখেতৰ কৃতকাৰ্যতাত আগবাঢ়ি মই গৈছোঁ। তেখেতে মানে মোক আগবাঢ়ি আজি এই ব্লক সভাপতি নিযুক্ত কৰিছে বা দায়িত্ব দিছে। মই এখেতৰ দিহা কৰাৰ পৰামৰ্শ লৈ মই বাকী দিনত কংগ্ৰেছ দলৰ যিমানখিনি কাম ভালকৈ কৰিব পৰা যায়। পোনপ্ৰথমে মই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ সভাপতি, গোটেই অসমৰ চকীখনে সেৱা দল যিজন ব্যক্তিৰ নেতৃত্বত সেৱা দল এটা মানে আৱাজ উঠিছে, গোটেই অসমৰ বলিষ্ঠ কণ্ঠ সেৱা দলৰ সৈনিকসকলৰ চকুৰ মণি, সেৱা দলৰ সৈনিকসকলৰ অতি মৰমৰ মোৰ অতি আদৰৰ দাদা দীপ বায়ন ডাঙৰীয়া, তেখেতে আজি আমাৰ কামৰূপ জিলাৰ অন্তৰ্গত চমৰীয়া ব্লকত ব্লক সভাপতি হিচাপে আমাৰ শ্বেখ জয়ান আলী ভাইক নিযুক্তি প্ৰদান কৰিছে। তাৰ বাবে মই ষ্টেট প্ৰেচিডেণ্ট মোৰ দাদা দীপ বায়ন ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ছয়গাঁও সমষ্টিৰ 3বাৰৰ বিধায়ক ৰকিবউদ্দিন আহমেদ ডাঙৰীয়া, আমাৰ বকা সমষ্টিৰ 2বাৰৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী, লগতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য শ্বাহজাহান আলী ডাঙৰীয়া, তেখেতসকলেও মোক মানে বাৰ বাৰ কৈছে যে শ্বেখ জয়ান আলী তেওঁ কামৰ মানুহ, তেখেতক যদি পদটো দিব পৰা যায়, তেখেতক যদি দায়িত্ব দিব পৰা যায়, তেখেতে মানে চমৰীয়া সমষ্টিটো আপোনাৰ চমৰীয়া ব্লকত সেৱা দলৰ এটা জাগ্ৰত কৰি উঠাব পাৰিব। আৰু মই নিজেও ছাৰ্ভে কৰিছিলোঁ। মই বহু কংগ্ৰেছী মানে একেবাৰে গ্ৰাছ লেভেলৰ কংগ্ৰেছ কৰ্মীসকলক সুধিছিলোঁ যে জয়ান আলীক যদি দায়িত্ব দিওঁ, জয়ান আলী কাম চলাই ল'ব পাৰিব নেকি? সকলোৱে মোক কৈছে নাই, জয়ান আলী ষ্ট্ৰং মানুহ, তেখেতৰ নেতৃত্বত মানে অতি শক্তিশালী হ'ব কংগ্ৰেছ, গতিকে আপুনি নিশ্চিন্তে জয়ানক দায়িত্ব দিব পাৰে। তো জয়ান আলীৰ ওপৰত মোৰ 100% ভৰসা যে জয়ানৰ নেতৃত্বত অনাগত দিনৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত চমৰীয়া ব্লকত সেৱা দল সকলো সংগঠনতকৈ সেৱা দল ষ্ট্ৰং কৰিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু সেই ক্ষেত্ৰত যদি কিবা সহায় সহযোগিতা আগবঢ়াব লাগে, মই সদায় সহযোগিতা আগবঢ়াম। আৰু মই জয়ান আলীক কৈছোঁ যে আপুনি নিয়মমতে কাম কৰিব, কোনো নেতাৰ পিছে পিছে আমি সেৱা দলে দৌৰি নাযাওঁ, কোনো নেতাৰ পিছে পিছে সেৱা দলে দৌৰি নাযায়, নেতাই সেৱা দলৰ পিছে পিছে দৌৰিব লাগিব, তেতিয়াহে আমাক গুৰুত্ব দিব। আৰু যদি আমি নেতাৰ পিছে পিছে দৌৰোঁ এতিয়াই, তেতিয়া আমাক গুৰুত্ব নহ'ব। আমি কোনো লবি নহয়, আমি সেৱা দল, আমি প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় ভূপেন বৰাৰ নেতৃত্বত আমি সেৱা দল কৰি আছোঁ, আমি কংগ্ৰেছ কৰি আছোঁ।
অনাগত দিনত 2026 চনত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় ভূপেন বৰাৰ নেতৃত্বত, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সেৱাদলৰ সভাপতি মাননীয় দীপবায়নৰ নেতৃত্বত, আমাৰ যোৰহাটৰ সাংসদ তথা অল ইণ্ডিয়া বিৰোধী দলৰ উপদল সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 2026 অসমত চৰকাৰ কংগ্ৰেছ দলৰ চৰকাৰ গঠন হ'ব। আমি এইটো আগতে উমান পাই গৈছোঁ যে এতিয়া পুৰণা কৰ্মীবিলাকে হয়তো মনের আক্ষেপ লৈ ঘৰত বহি আছিল। এতিয়া অসমৰ চুকে কোণে পুৰণি যিবিলাক আমাৰ কৰ্মী আছিল, কংগ্ৰেছ কৰ্মী সকলোৱে ওলাই আহিছে। আমাৰ হিন্দু, মুছলমান, বড়ো, গাৰো, ৰাভা, জৈন, খ্ৰীষ্টান আদি সকলো মানুহ একতাৰ দৰে আগুৱাই আহি কংগ্ৰেছত আঁকোৱালি লৈছে। আৰু অসমৰ ভিতৰত নহয়, গোটেই ভাৰতবৰ্ষৰ ভিতৰত সেৱা দল 4 নম্বৰ স্থানত আছে। অনাগত দিনত অসম ভাৰতবৰ্ষৰ ভিতৰত সেৱা দল 1 নম্বৰত যাব বুলি মোৰ দৃঢ় বিশ্বাস। কুন্তলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।